নমস্কাৰ, আজি আমি গৃহ পঞ্জীয়নৰ ফৰ্মৰ বিষয়ে জানিম। অংগনবাদীৰ কৰ্মীসকলে নতুন পৰিয়াল পঞ্জীয়ন কৰিবলৈ আৰু পঞ্জীয়নভুক্ত পৰিয়ালৰ ৰেকৰ্ডত সালসলনি কৰিবলৈ এই ফৰ্মখনৰ ব্যৱহাৰ কৰে। আমি এই ছবিখনৰ দ্বাৰা ফৰ্মখন চিনাক্ত কৰিব পাৰোঁ। ইয়াত টিপিলে ইতিমধ্যে পঞ্জীয়ন কৰা পৰিয়ালৰ এখন তালিকা আপোনাৰ স্ক্ৰীনত ওলাব। এই তালিকাত আপোনাৰ পৰিয়ালৰ নাম আৰু পঞ্জীয়নৰ তাৰিখো ওলাব। এটা নতুন পৰিয়াল পঞ্জীয়ন কৰাৰ আগতে তালিকাত নামটো বিচাৰক আৰু মনোযোগেৰে চাওক। যদি তাত নাম নাই, তেতিয়াহে নতুন পৰিয়ালটো যোগ দিব। এটা নতুন পৰিয়াল যোগ দিবলৈ ফৰ্মখনৰ সোঁফালে ওপৰত থকা 3টা বিন্দুত টিপক আৰু নতুন পৰিয়াল যোগ বিকল্পটো নিৰ্বাচন কৰক, বা তালিকাৰ শেষলৈ গৈ নতুন পৰিয়াল যোগৰ ছবিখন টিপক। নতুন পৰিয়াল যোগত টিপিলে আপোনাৰ মোবাইলত নতুন পৰিয়ালটোৰ বাবে এটা নতুন নম্বৰ উৎপন্ন হ'ব। ইয়াৰ পাছত কাষৰ কাৰ্ডালত টিপক বা স্ক্ৰীনখন আগলৈ দিয়ক। এতিয়া আপুনি পৰিয়ালৰ উপাধি লিখাৰ বিকল্পটো পাব। পৰিয়ালটোৰ উপাধি মোবাইলত সহজতে বিচাৰিব পাৰি। আগলৈ যোৱা কাৰত টিপিলে কিছুমান প্ৰশ্ন ওলাব। উদাহৰণস্বৰূপে পৰিয়ালৰ জাতি, ধৰ্ম, APL বা BPL। শুদ্ধ উত্তৰ দি আগলৈ যাওক। পৰিয়াল যোগ দিয়াৰ পাছত পৰিয়ালৰ আন সদস্যসকলৰ তথ্য দিব পাৰে। আগলৈ যোৱা কাৰত টিপিলে 3টা বিকল্প পাব। উদাহৰণস্বৰূপে পিছলৈ যাওক, নতুন সদস্য যোগ বা যোগন কৰিব। নতুন সদস্য যোগত টিপিলে এটা নতুন শাখা ওলাব। এখন নতুন ফৰ্মৰ বাবে তথ্য বিচাৰিব। উদাহৰণস্বৰূপে এই সদস্যজনৰ আধাৰ কাৰ্ড আছেনে? আছে বা নাই নিৰ্বাচন কৰি আগলৈ যাওক। উদাহৰণস্বৰূপে আমি আছেত টিপি আগলৈ যোৱা কাৰত টিপিম। এতিয়া আধাৰ কাৰ্ডৰ বাৰকোড স্কেনিং কৰিবলৈ ওলাব। স্কেন কৰাৰ পাছত সকলো তথ্য পঞ্জীয়ন হ'ব। যদি আপোনাৰ হাতত আধাৰ কাৰ্ডখন নাই, তেতিয়া আধাৰ কাৰ্ডৰ 12 সংখ্যক নম্বৰটো লিখি আগলৈ যাওক। আগলৈ গ'লে স্ক্ৰীনত আৰু কিছুমান প্ৰশ্ন ওলাব। উদাহৰণস্বৰূপে সদস্যৰ নাম, জন্মৰ তাৰিখ আদি। সকলো প্ৰশ্নৰ উত্তৰ দি আগলৈ যাওক। সকলোবোৰ উত্তৰ লিখাৰ পাছত স্ক্ৰীনত এটা বাৰ্তা ওলাব যে আপুনি তলৰ সদস্যসকলৰ পঞ্জীয়ন সম্পূৰ্ণ কৰিলে। সকলো সদস্যৰ পঞ্জীয়ন হোৱাত পাছৰ স্ক্ৰীনত থকা যোগ নিদিবত টিপক আৰু আগলৈ যাওক। যদি পৰিয়ালৰ আন এজন সদস্যক যোগ দিবলগীয়া হয়, তেন্তে স্ক্ৰীনত থকা নতুন সদস্য যোগত টিপক। আপুনি এজন নতুন সদস্য যোগ দিওঁতে কিছু বিৱৰণ বিচাৰিব। বিৱৰণখিনি দি আগলৈ যাওক। শেষত সদস্যসকলৰ সম্পৰ্কৰ বিষয়ে সুধিব। সেই তথ্য লিখক আৰু ফৰ্মখন ছেভ কৰক। পৰিয়ালৰ সকলো সদস্যৰ তথ্য লিখাৰ পাছত যোগ নকৰিব টিপক আৰু আগলৈ যাওক। এতিয়া আপোনাৰ ফৰ্মখন সম্পূৰ্ণভাৱে পূৰ্ণ কৰা হ'ল আৰু নীলা ৰঙৰ এটা ৰাইট টিক মাৰ্ক স্ক্ৰীনত ওলাব। তাৰ পাছত ফৰ্মখন ছেভ কৰক। এটা পৰিয়ালৰ তথ্য বিচাৰিবলৈ বা তথ্যত কোনো সাল সলনিৰে প্ৰভাৱিত কৰিবলৈ আপুনি তালিকাত নামেৰে বিচাৰিব পাৰে। বিচাৰিবলৈ এই চিহ্নত টিপক, নাইবা নামটো লিখক, বা পৰিয়ালৰ নামবোৰ বা পঞ্জীয়ন কৰা তাৰিখ ঊৰ্ধ্বমুখী বা নিম্নমুখী ক্ৰমত সজাই লওক। স্ক্ৰীনত পৰিয়ালটোৰ বিষয়ে তথ্যসমূহ ওলাব। আগলৈ যাওক, 3টা বিকল্প ওলাব। সাল সলনি কৰিবলগীয়াটো নিৰ্বাচন কৰক আৰু আগবাঢ়ক। যদি আপুনি এই ফৰ্মখনৰ বিষয়ে আৰু জানিবলৈ বিচাৰে, অনুগ্ৰহ কৰি ছুপাৰভাইজাৰক সোধক। ধন্যবাদ।